फुख्रियाव ट्रेक्टर सुनो लांनाय सानै लाइमोननि जिउ खहा। ढेकियाजुलिनि रायकसमारि पुलिस आउटपस्टनि सिङाव थानाय सेसनतला गामियाव जानाय बे जाब्रबथायजों थैनाय सानै लाइमोनखौ 22 बोसोर बैसोनि प्रीतम गौर आरो 23 बोसोर बैसोनि ज्वाला गौर होनना मिथिहोदों। जाथायनि सायाव मिथिनो हानाय बादिब्ला जानो गोनां बिश्वकर्मानि थाखाय ट्रेक्टरनि बिगोमा ध्रुव प्रसाद रायआ गावनि खामानि मावग्रा सानै मावदांसाखौ फुख्रियाव ट्रेक्टर सुनो थिनहरदोंमोन आरो ट्रेक्टरखौ सुनो फुख्रियाव लांनाय समावनो ट्रेक्टरा बेलथायनानै सानै लाइमोना होसिनजानानै जिउ गोमायो होनना मिथिहोदों। হয়, আজি অতি দুৰ্ভাগ্যজনক কথা। আজি ৰাতিপুৱা প্ৰায় 7:30মান বজাত আমি শুনিব পোৱা মতে আমাৰ স্থানীয় ৰায়কসমাৰীৰ ট্ৰেক্টৰৰ মালিক ধ্ৰুৱ প্ৰসাদ ৰায় ট্ৰেক্টৰে আজি পাঁচনৈ নদীত যি বালি অবৈধভাৱে যি বালি ব্যৱসায় কৰে তেওঁলোকে সেই বালিৰ যোগেদি আনিব যাওঁতে আমাৰ স্থানীয় আমাৰ ভাতৃপ্ৰতিম নাৰায়ণ সিং গড়ৰ নিজৰ মাহী আৰু নিজৰ মোমায়েকৰ ল'ৰা প্ৰীতম গড় আৰু জ্বালা গড় তেওঁলোক দুজনে আজি নিজৰ জীৱনটোক ত্যাগ দিব লগা হ'ল। কাৰণ আজি নীতি বহিৰ্ভূতভাৱে যি বালি আনিব লগা হৈ আছে তেওঁলোকে কোনো ইয়াতে প্ৰশাসনৰ ওপৰত বা কোনো বন বিভাগৰ কোনো চকু নাই ইয়াৰ ওপৰত, কেৱল সিহঁতে মিতিৰালি কৰি পেলাই যি চলি আছে সেই সন্দৰ্ভত আজি আমি অসম স্বাধীন ছাত্ৰ সন্থা শোণিতপুৰ জিলাৰ তৰফৰ পৰা আমি ইয়াত তীব্ৰভাৱে গৰিহণা দিছোঁ আৰু এই ঘটনাক আজি উচিত তদন্ত হ'ব লাগে বুলি আমি প্ৰশাসনৰ ওচৰত দাবী জনাইছোঁ। যিহেতু আমি গম পাইছোঁ এই উক্ত যি ট্ৰেক্টৰখনৰ যোগেদি এক্সিডেণ্ট হয় ট্ৰেক্টৰখনৰ কোনো আজি ইঞ্চুৰেঞ্চ নাই, আমি জনামতে কোনো পলিউশ্যনৰ চিষ্টেমো নাই তেওঁলোকৰ, কিন্তু তেওঁলোকে অবৈধভাৱে তেনেকুৱা ধৰণৰ খননৰ যি কাৰ্য চলাই আছে এইটো আমি অতি সোনকালে বন্ধ হ'ব লাগে বুলিও দাবী জনাইছোঁ। আৰু সেই দুৰ্ভাগ্যবশতঃ যি ঘটনা ঘটিল সেই পৰিয়ালক আমি সমবেদনা জ্ঞাপন কৰাৰ লগতে তেওঁলোকক যাতে উচিত তদন্ত এটা হৈ পেলাই তেওঁলোকে যাতে ন্যায় পায় তাৰ বাবে আমি প্ৰশাসনৰ ওচৰত দাবী জনাইছোঁ। ধন্যবাদ। হয়, আজি ট্ৰেক্টৰ দুৰ্ঘটনাত আনুমানিক 7:30মান বজাত ট্ৰেক্টৰৰ গৈ থকা অৱস্থাত পাল্টি মাৰি পুখুৰীত পৰাৰ পিছত দুজন ব্যক্তি আছিল, দুজন ব্যক্তিয়ে মৃত্যু কৰিছে আৰু দুজন ব্যক্তিৰ নাম আছিল এজন প্ৰীতম গৌৰ, তেখেতৰ বয়স আনুমানিক 22-23 আৰু এজনৰ নাম আছিল জ্বালা গৌৰ, তেখেতৰো আনুমানিক 22-23 আছিলে। গতিকে আমি আহ্বান জনাইছোঁ যাতে এইটো উচিত তদন্ত হৈ পৰিয়ালবৰ্গ যাতে ন্যায় পায়, তাকে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আৰু চাহ জনজাতি ছাত্ৰ হৈ কামনা কৰিছোঁ।